এইবাৰ মৰিগাঁৱলৈ আহিছে কৃষি অধিৱেশন। দুদিন পিছে গ'লেই আমি আকৌ চাবলৈ গ'লো শেষ ৰাতিৰ দিনা। তাকে গোটেইকেইটা ওলালো চাবলৈ। গোটেইকেইটা মানে মাতাজী, পিতাজী, ভণ্টিজী আৰু ময়েজী। শুৰুৱাত কৰতেহে আৰম্ভণিৰ পৰা চবৰে ওলাই হ'ল। অপেক্ষা মাথো এইগৰাকীৰ জোতা বান্ধি হোৱালৈ। পিছে জোতা বান্ধা জানো চাব, সেইকাৰণে চিধাই দেখাই দিলো অধিৱেশনৰ পথাৰখন। সোমায়ে কি দেখিলো, কিতাপৰ দোকানচোন। পিছে মনে মনে কথা এটাহে ভাবিলো, ছেমিষ্টাৰ এক্সামৰ পিছততো কিতাপৰ লগত মোৰ একো সম্পৰ্ক নাই, গতিকে মূৰত প্ৰেছাৰ পৰা আগতে তাৰ পৰা গুচি আহিলো। আহি পাই দেখিলো যে মাৰ কোনোবা চিনাকি মানুহে ওলাল। তাৰপিছত দেখিলো হাইব্ৰিড কবি, ডাঙৰ ডাঙৰ গড়, বগা নীলা চৰাই, কমলা মাছ কেইটাক চাই থকা ক্লিপ ল'বলৈ মোৰ 3বাৰ মান লাগিলে। মানুহ আছিল যে নিজকে ভিডিঅ' কৰিব লাজ লাগিলে। ইহঁত দুখনক কিনিবলৈ কোনো আগবাঢ়িয়ে নাহে। বেচেৰাহঁতে কি জানে ইয়াত ইউৰো নহয় ৰুপিজহে চলে। চকু পিছে মোৰ ঘূৰণীয়া আলুত নহয়, ৰং বিৰংগী তোলা মৰ্টনটো উঠে। ইমান মিঠা কটন কেণ্ডি নেখাও বুলি পপকৰ্ণটোকে চালো। থোৰা বোলো নামকিন হৈ যায়। অলপ সময় প্ৰগ্ৰামকে চাওঁ বোলো। ক্ৰাউডৰ লগত বহি নহয়, অকলে অকলে বহি লৈ বেলেগ এটা ভাইব ললো। পাৰা গোটেইখিনি দেখালো। চাই ভাল পালে চাগে। আজি ইমানে আছিল। বাই বাই।